টিম হিউমেনিটিৰ উদ্যোগত আৰু অৰুণোদয় পুথিঘৰৰ সহযোগত ৰক্তদান শিবিৰ ৰক্তদান মহান দান এই কথাকে লক্ষ্য কৰি লখিমপুৰ জিলাৰ আগশাৰী স্বেচ্ছাচাৰী সংস্থা টিম হিউমেনিটিৰ উদ্যোগত আৰু অৰুণোদয় পুথিঘৰৰ সহযোগত আজি এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। হৰিবৰ চাৰিআলিত প্ৰয়াত অৰূপ লাহনৰ সোঁৱৰণিত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিবিৰ। প্ৰয়াত মহান ব্যক্তি অৰূপ লাহনে ২৬ বাৰকৈ ৰক্তদান কৰি আহিছিল। বিগত সময়ত আজি তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত ৰক্তদান কৰা প্ৰতিজন ব্যক্তিক একোটাকৈ গছপুলি প্ৰদান কৰে উদ্যোক্তাসকলে। প্ৰায় ৫০জন ব্যক্তিয়ে ৰক্তদান কৰে আজিৰ এই ৰক্তদান শিবিৰত। লখিমপুৰৰ পৰা ললিত হাজৰিকা ৰিপৰ্ট, আছাম এক্সপ্ৰেছ 365। আপোনালোকৰ এই প্ৰচাৰ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ টিম হিউমেনিটি আৰু অৰুণোদয় পুথিঘৰৰ অন্যতম সদস্য প্ৰয়াত অৰূপ লাহনদেৱৰ আমি সোঁৱৰণিত যি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছিলোঁ, এই অনুষ্ঠানলৈ আপোনালোকে আহি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আপোনালোকে যে এই প্ৰচাৰ মাধ্যমৰ যোগেদি যি প্ৰচাৰ চলাব, এই প্ৰচাৰে অকল এই অৰূপ লাহনৰ মৃত্যুবাৰ্ষিকী পালন কৰাই নহয়, এই প্ৰচাৰ মাধ্যমৰ যোগেদি অসমৰ বিভিন্ন ৰাইজে সজাগ হ'ব পাৰিব যে ৰক্তদানটো এটা ভাল ৰক্তদান কৰিলে যে মানুহৰ জীৱন দান কৰা হয়, এই কথা আপোনালোকৰ প্ৰচাৰ মাধ্যমে গম পাব। সেইবাবে আমি সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথা হৈছে যে অৰূপ লাহনে নিজে ২৬ বাৰকৈ ৰক্তদান কৰি বিভিন্ন দুখীয়া মানুহক ধনী মানুহ কোনো বিচাৰ নকৰি তেখেতে মানুহক সহায় কৰিছিল। আৰু অৰুণোদয় পুথিঘৰৰ লগত তেখেতে অৰুণোদয় পুথিঘৰৰ বহু উন্নয়নমূলক কাম কৰিছিল। গতিকে তেখেতৰ দুৰ্ঘটনাবশতঃ যোৱা বছৰ বিশ্বকৰ্মাৰ দিনা সন্ধিয়া ৫:৩০ মান বজাত এখন বলেৰ' গাড়ী খুন্দাত তেখেতে পাছদিনাখনি ডিব্ৰুগড় সঞ্জীৱনী হস্পিটেলত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰিছিল। আমি ঘৰৰ সহযোগত আয়োজন কৰা অৰূপ লাহনৰ আজি বাসগৃহত অৰূপ লাহন যিহেতু আমাৰ মাজত নাই, তেখেতে এক আকস্মিক দুৰ্ঘটনাত তেখেতে আমাক চবকে কন্দুৱাই পেলাই আজি এবছৰ হ'ল তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু আজি অৰুণোদয় পুথিভঁৰালৰ তেখেত এজন সক্ৰিয় সদস্যৰ উপৰিও ইয়াৰ হাৰিবৰ দলনিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এটা উদীয়মান যুৱক আছিলে। আৰু বেছি আনন্দৰ বিষয়, তেখেতে বহু মানুহক তেজ দি পেলাই বহুত বিপদৰ সময়ত তেখেতে সহায় কৰিছে। এতিয়া মই জানিব পৰা মতে তেখেতে ২৬ বাৰ তেখেতক ৰক্তদান কৰিলে। আৰু আজি তেখেতৰ এই বাৰ্ষিকৰ দিনাখনেই আজি ৰক্তদানৰ এটা শিবিৰ আমাৰ ইয়াত পতা হৈছে। আৰু ইয়াত আমাৰ লখিমপুৰ মেডিকেল কলেজৰ আমাৰ ডক্টৰৰ পৰা আৰম্ভ কৰি পেলাই নাৰ্ছ আৰু তেখেতলোকৰ কৰ্মচাৰীসকলে আহি পেলাই আমাৰ এই যুৱকসকলেও একদম শৃংখলাবদ্ধভাৱে তেখেতলোকে ৰক্তদান দি আছে। আৰু এই সুযোগতে আপোনালোকৰ চেনেলৰ যোগেদি আমি অৰূপৰ পৰিয়ালক আমি শোকগ্ৰস্ত পৰিয়াললৈ আমি ধন্যবাদ জনাইছোঁ। আৰু ইমান ধুনীয়া এটা প্ৰগ্ৰেম ৰখাৰ কাৰণে পৰিয়ালৰ সকলো মানুহলৈ আমি ধন্যবাদ, লগতে অৰুণোদয় পুথিঘৰৰ সকলো সদস্যলৈ মই ধন্যবাদ জনাইছোঁ। আৰু তেখেত য'তেই আছে ভগৱানে তেখেতক চিৰশান্তি কামনা কৰিছোঁ। ৰাইজৰ সহযোগ কেনেকুৱা? ৰাইজৰ সহায় ধুনীয়া আহিছে। এতিয়া 17 নম্বৰজনে এতিয়া দি আছে আৰু হয়তো আৰু বাঢ়ি যাব। গতিকে শৃংখলাবদ্ধভাৱে ৰক্ত শিবিৰ এটা কাম চলি আছে।